ৰাইজৰ আশীৰ্বাদ লৈ ভগৱান ঈশ্বৰ আল্লাহ গডৰ আশীৰ্বাদ লৈ মই আজি নমিনেশ্যন 12 নং চালাকাটি ST সমষ্টিত মই নমিনেশ্যন দাখিল কৰিলোঁ। খুব আশাবাদী ৰাইজৰ আশীৰ্বাদ ভগৱান ঈশ্বৰৰ আশীৰ্বাদ মই জয়ী হোৱাটো একদম মানে নিশ্চিত হৈ আছে বৰ্তমানে। আৰু মই আশা ৰাখিছোঁ কোনো প্ৰাৰ্থীয়ে আমাৰ চালাকাটিত BPFৰ লগত নাঙলৰ লগত মানে ফেৰ ফাটিব পৰা অৱস্থা নহয়। একদম চালাকাটিত 100% আমাৰ BPFে জিকিব। নাঙলৰ জয় সেইটো আমি 100% ক'ব পাৰিম। আজিৰ দিনত UPPL হিচাপে কোনো ফেক্টৰছেই নহয়। তাত আৰু কোনোবা লৰেন্স ইছলাৰী, কোনোবা বিধায়ক, কোনোবা MP, কোনোবা মন্ত্ৰী, কোনোবা চিফ, ডেপুটি চিফৰ কোনো ইয়াত মানে গুৰুত্ব নাই চালাকাটি সমষ্টিত। UPPL ইয়াত কোনো গুৰুত্ব নাই। আৰু UPPLৰ যিটো মিছাবাদী আৰু ইমান ঠগবাজ এই কথাটো চালাকাটিবাসী ৰাইজে সুন্দৰকৈ জানে, ভালকৈ জানে। আৰু 5 বছৰ তেওঁলোকে প্ৰলোভনৰ বাহিৰে তেওঁলোকৰ মানে আধাৰটা ৰাজনীতিকৰ বাহিৰে এই 5টা বছৰত কোনো ধৰণৰ কাম কৰিব পৰা নাই। এই কথাটো আমাতকৈ চালাকাটিবাসী ৰাইজে যথেষ্ট জানে। সেই হেতুকে UPPL হিচাপে ইয়াত কোনো ফেক্টৰছ নহয়। আমাৰ কনটেষ্ট হ'ব UPPLে, কিন্তু বহুত ডিফাৰেঞ্চতে কনটেষ্ট হ'ব।